প্ৰিয় শিক্ষাৰ্থীসকল, ইতিমধ্যে প্ৰথমটি খণ্ডত মই তোমালোকক জিকিৰৰ পাঠটি পঢ়ি শুনালোঁ আৰু সেই জিকিৰ পাঠটিত তোমালোকক কবিৰ পৰিচয়, পাঠবোধ, শব্দাৰ্থ এই সকলোবোৰ আলোচনা কৰিলোঁ। সম্ভৱ তোমালোকে ঘৰত পাঠটি অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছা। এতিয়া মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ কিতাপত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিবৰ বাবে। তোমালোকৰ কিতাপত প্ৰথমতেই 1 নম্বৰ প্ৰশ্নটো দিছে যে চমু উত্তৰ দিয়া। যেতিয়া আমাক চমু উত্তৰ দিয়া বুলি কয় তেতিয়া বহুতেই প্ৰশ্নটোৰ উত্তৰ খালি সেই শব্দটো লিখি থৈ আহে, কিন্তু আমি সদায় চেষ্টা কৰিব লাগে যে এটা বাক্য লিখি আমি উত্তৰটো দিব পাৰোঁ। এতিয়া মই প্ৰথমটো কৈ দিছোঁ, জিকিৰৰ ৰচক কোন? এতিয়া তোমালোকে কেতিয়াবা এনেকৈ কৰা যে আজান ফকীৰ, কিন্তু আমি তেনেকৈ নকৈ আমি লিখিব লাগিব জিকিৰৰ ৰচক আজান ফকীৰ। খ, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰটো হৈছে জিকিৰসমূহ ভক্তিমূলক গীতৰ লগত তুলনা কৰিব পাৰি। গ, জিকিৰৰ শব্দটো কি শব্দৰ পৰা আহিছে? উত্তৰ হৈছে জিকৰ পৰা আহিছে। 2 নম্বৰ প্ৰশ্ন, তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, উত্তৰটো হৈছে আল্লাহৰ দূত। মুমিন, বিশ্বাসী মুছলমান। ৰহম, দয়া। কুতুব, ধ্ৰুৱ নক্ষত্ৰ। বান্দা, ভৃত। 3 নম্বৰ প্ৰশ্নটো কৈছে, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি উল্লেখ কৰা। অৰ্থাৎ এই বাক্যশাৰীত কবিয়ে কি বুজাব বিচাৰিছে সেইটো কথা আমাক লিখিবলৈ দিছে। এতিয়া আমি উত্তৰত লিখিব লাগিব, এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ক'বলৈ বিচাৰিছে যে মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ স্থান। ইয়াত আল্লাহৰ দৰ্শন লাভৰ বাবে ভক্তসকলে জিকিৰ গায়। কিন্তু আল্লাহৰ সন্ধান পোৱাটো ইমান সহজ নহয়। জীৱনকালত যি এবাৰো আল্লাহৰ নিৰ্দেশ কৰা পথ খোজ দিয়া নাই, তেওঁ আল্লাহক কেতিয়াবাই পৰিত্যাগ কৰিছে। মানুহে পাপ কৰি পাপৰ পৰা মুক্তি লাভ কৰিবৰ বাবেহে মক্কালৈ যায়। কিন্তু অসৎ কৰ্ম কৰি আল্লাহৰ নাম ল'লেও তেওঁ মুক্তি পোৱা সম্ভৱ নহয়। আমি ইমানখিনিয়ে উত্তৰটো লিখিবলৈ হ'ব। এতিয়া আমাৰ নেক্সট প্ৰশ্নটো হৈছে ব্যাখ্যা কৰা। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এই কবিতা আমি উত্তৰটো এতিয়া এনেকৈ লিখিম, এই কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এই কবিতা ফাঁকিৰ জৰিয়তে লিখকে ক'ব বিচাৰিছে যে আল্লাহৰ সান্নিধ্য আমি কেনেদৰে লাভ কৰিব পাৰোঁ। পানী পিয়াহত আৰু অগ্নি জাৰত মৰা এই দুয়োটা কথাই সম্ভৱ নহয়। পানীয়ে পিয়াহ গুচোৱাৰ শক্তি নিজৰ মাজতে লুকুৱাই আছে আৰু ঠিক সেইদৰে জুইৰো উত্তাপ আছে, কিন্তু নিজেই নিজৰ শক্তিৰ কথা অনুভৱ কৰিব নোৱাৰে। পানী পিয়াহ লগা মানুহজনে যদি পানী চিনি নাপায় আৰু জাৰত কঁপি থকা মানুহজনে যদি জুই দেখিও তাৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰে, তেনেহ'লে সেইবোৰ বিচাৰি ফুৰিলে বিচাৰি নাপায়। অৰ্থাৎ মই কথাটো বুজাই দিছোঁ, ধৰি লোৱা মোৰ পানী পিয়াহ লাগিছে, মোৰ সন্মুখত পানীখিনি আছে, মই পানী বিচাৰি আছোঁ, কিন্তু মই সন্মুখত থাকিও দেখা নাই। ঠিক তেনেদৰে মোৰ খুব জুই মোৰ সন্মুখতে আছে,
মোৰ ঠাণ্ডা লাগি আছে কিন্তু মই হেতু অনুভৱ কৰিব পৰা নাই সেই কথাটোই ইয়াতে কৈছে যে অনুভৱ কৰিব নোৱাৰে তেনেহলে সেইবোৰ বিচাৰি ফুৰিলেও তেওঁ বিচাৰি নাপায় অৰ্থাৎ হাবাধুৰি খায়ও লাভ নহয় মানে হেতু কথা কৈছে আল্লাহৰ ভক্ত হৃদয়ত থাকে তেওঁ কেতিয়াও দেখা নাপালেও তেওঁৰ মহিমাৰ কথা আমি উপলব্ধি কৰিব পাৰোঁ সেই মহিমা উপলব্ধি কৰিব পৰাটোহে আচল কথা প্ৰকৃত ভক্ত তথা প্ৰকৃত মুছলমানসকলৰ অন্তৰত আল্লাহ সদায় বিৰাজ কৰে এতিয়া খলৈ আহিছোঁ মক্কাৰ দুৱাৰত সাহাব তিৰবেনীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট আমি উত্তৰটো এনেদৰে লিখিব লাগিব উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ জিকিৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে এই বাক্যশাৰীৰ জৰিয়তে লেখকে ক'ব বিচাৰিছে যে মায়াত আবদ্ধ হৈ থকা মানুহে কিদৰে জীৱনৰ শেষৰ সময়ছোৱাত আল্লাহক বিচাৰি হাবাথুৰি খাই ফুৰিব লগা হয় মক্কাক পবিত্ৰ ত্ৰিবেণীৰ ঘাট বুলি কৈছে ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী বুলি যেহেতু লিখিছে ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান তোমালোকে ত্ৰিবেণীৰ কথা নিশ্চয় জানা এইখিনি তোমালোকক ত্ৰিবেণীনো কি হেতু কিতাপত মই ইতিমধ্যে তোমালোকৰ লগত আলোচনা কৰিছোঁ যিদৰে ত্ৰিবেণী পবিত্ৰ স্থান ঠিক সেইদৰে মক্কাত মুছলমানসকলৰ পবিত্ৰ স্থান সেয়ে মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰিছে যিসকল লোক কেৱল মায়া মোহত আবদ্ধ হৈ থাকে সেইবোৰ লোকে মক্কালৈ গ'লেও আল্লাহক বিচাৰি নাপায় সংসাৰৰ মায়ামোহে তেওঁলোকক মুক্তিৰ পথ বিচাৰি যোৱাত বাধাহে দিয়ে আমাৰ আৰু এটা আছে হজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি এই কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জিকিৰ পাঠটিৰ পৰা তুলি অনা হৈছে এই কবিতাফাকিৰ জৰিয়তে আজান ফকীৰে ক'ব বিচাৰিছে যে মইনা চৰাইক যেনেদৰে সজাত বন্দী কৰি পুহি ৰাখে ঠিক সেইদৰে আমাৰ আত্মাকো দেহত বন্দী কৰি ৰখা হয় মানৱৰ দেহত বন্দী আত্মাই নানা ধৰণৰ আচৰণ কৰি সুখী কৰি ৰাখে এই বস্তুটো এই বাক্যটো বুজি পাইছানে আমাৰ আত্মাই আমাৰ মানৱ দেহটোক অৰ্থাৎ আমি কি কৰিলে ভাল পাম কি কৰিলে বেয়া পাম এনেকুৱা ধৰণৰ গোটেই বস্তুখিনি কন্ট্ৰোল কৰে মই আকৌ কৈ দিছোঁ বাক্যটো মানৱ দেহত বন্দী আত্মাই নানা ধৰণৰ আচৰণ কৰি সুখী কৰি ৰাখে গোটেই জীৱনটো সুখ দুখ আদি সামৰি দেহটোৱে প্ৰেমত নিজকে বন্দী কৰি ৰাখে মানৱ দেহ ক্ষন্তেকীয়া দেহৰ লগত সম্পৰ্ক ছেদ হ'লেই ছেদ মানে গম পাইছা বিচ্ছিন্ন হ'লে মানে ছেদ হ'লেই আত্মাই দেহ ত্যাগ কৰে জীৱহীন দেহ মূল্যহীন অৰ্থাৎ যদি আমাৰ জীৱই নাথাকে তেনেহ'লে আমাৰ এই দেহটোৰ মূল্য একোৱেই নাই এই বাক্যটোত এইটোৱে বুজাইছে সজাত বন্দী চৰাইটোৰ মৃত্যু হোৱাৰ লগে লগে যিদৰে গৃহস্থৰ মৰম স্নেহৰ পৰা মুক্ত হয় ঠিক সেইদৰে মানৱ দেহৰ মৃত্যু হ'লেই তেওঁ আৰু এই পৃথিৱীৰ পৰা এই লোভ মোহ প্ৰেম প্ৰীতি সকলোবোৰ মূল্যহীন হৈ পৰে ক্ষন্তেকৰ বাবে গতিকে আত্মা সজাত বন্দী এক মইনা চৰাই দৰে আমি এইখিনি লিখিলেই হ'ব আমাৰ শেষৰ প্ৰশ্নটি দিছে সমাৰ্থক শব্দৰ বিষয়ে আমাক কিছুমান শব্দ দিছে আৰু তাৰ আমি সমাৰ্থক শব্দ
উলিয়াই দিব লাগে চিন্তু সমাৰ্থক শব্দ ভাবু ঘাট বন্দৰ প্ৰীতি প্ৰেম প্ৰীতি আসমান আকাশ দৰিয়া নদী পিয়াহ তৃষ্ণা বাট পথ আলি ভেল দেহ শৰীৰ ইমানখিনিয়ে আছিলে তোমালোকৰ কিতাপত উল্লেখ কৰা প্ৰশ্নসমূহ আৰু মই যথাসম্ভৱ তোমালোকক উত্তৰবোৰ দিবলৈ চেষ্টা কৰিলোঁ আৰু যদি তোমালোকৰ কিবা প্ৰশ্ন সুধিব লগা থাকে তেনেহলে তোমালোকে মোক মেছেজ কৰি প্ৰশ্ন সুধিব পাৰা আৰু মোৰ এই চেনেলটোত তোমালোকৰ লেসনসমূহ তোমালোকৰ পাঠসমূহৰ প্ৰশ্ন মই কেনেকৈ তোমালোকক বুজাই দিছোঁ পঠন আৰু লিখন পদ্ধতি সেইবোৰ তোমালোকে পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যদি কিবা নিজাববীয়া প্ৰশ্ন আছে যে বুজি পোৱা নাই তেনেহলে কমেন্টত গৈ মোক লিখি তোমালোকে প্ৰশ্নটো সুধিব পাৰিবা আজিলৈ মই আমাৰ এই জিকিৰ পাঠটি ইমানতে সামৰিছোঁ আকৌ তোমালোকলৈ নতুন এটা পাঠ লৈ আহিম আজিলৈ সামৰিছোঁ ধন্যবাদ